এজন মানুহ মহিলা যাম ক'ব লৈ আছে এতিয়া মানে জীয়াই আছে এনেকুৱা লাগে কামটো কৰি এইটো জান নহয় জানো হেৰি অকণি মাতি দি অকণি অজিতে মাতি দি জানটো দি একেবাৰে ধৰিলে ওলাই গ'ল আৰু সেইটো দিয়ে গ'ল এইবোৰ অলপ অলপ কওকচোন কি হৈছিলে মানুহটো ৰাতিপুৱা একদম আহি উঠিলে উঠি তাৰপিছত নতুন ফাঁচি আনিছে নাই এই আমাৰ হেৰি বাউণ্ডাৰী সীমাতে লগাইছে নলাটোত তাৰপিছত এই এবাৰ গৈ আনিলে এজনী আনিলে সেইজনী পুৰি ভাত চাত খালে খাই পিনে আকৌ বোলে মই দুজনী আকৌ আনিম আকৌ ভাত খাম আৰু ভাতা কামলৈ যাম বুলি কৈছে তাৰপিছতে মই বোলো মাছ আছে ভাগিন ল'ৰা এটা দিলে তাৰপিছত ভাগিন ল'ৰাটো দিলে বোলে নাই বোলে মোৰ নিজৰ ফাঁচি বোলে মাছ মই নিজে খামেই বুলি কৈছে তাৰপিছতে সেইফালৰ পৰা মই মাছ আনি দিয়া ভাগিনে দিয়া মাছখিনি ভাজিছিলোঁ তেতিয়া সেইখিনি মই কেৰাহীত দিয়া মানে এইফালে এইডোখৰত এই কচু গছটোৰ ওচৰত ভাবুংলে কৰিলে নহয় পোৱালিটো মোবাইল চাই আছিলে ভিতৰত তাৰপিছত পটককৈ শুনি পালে নহয় শুনি পাই আহি একদম মূৰটো দাঙিব নোৱাৰিলে পটককৈ এনেকৈ দাঙিলে অকণমান তাৰপিছত সেইদিনে মানে ঠাণ্ডা হ'ল নেকি জানো সাঁতুৰিব নাজানে সাঁতুৰিব জানে তাৰমানে অকণমান আগত কাহ আছিলে জ্বৰ আছিলে তাৰপিছত ৰাতিপুৱা একদম 3বাৰমান গৈ ফাঁচিটো চাইছে পুখুৰীটো কাৰ পুখুৰীটো আমাৰ নহয় দেখিলা প্ৰথমতে কি হ'ল ঘটনাটো কোৱাচোন কোন যুগে এইফালে চোৱা চাব লগা হৈছিলে দেই আহি মাছলি নাই লগা আহিছিলে তেতিয়া পৰি গ'ল তুমি দেখিছিলা নেকি পৰি যোৱা তুমি দেখি আছিলা তাৰপিছত তুমি উঠাই অনালৈকে মৰিয়ে থাকিলা